Hello everyone, কি খবৰ ভালে আছে নে আকৌ আহিলো আন এটা ৰেচিপি ভিডিওৰ হৈতে এই ৰেচিপিটো যেতিয়া মই প্ৰথমবাৰৰ কাৰণে বনাইছিলো কোনো ধৰণৰ প্ল্যান অবিহনে বনোৱা গৈছিল আৰু কিয় ভিডিওটো চাই থাকিব মই আপোনালোকক কম আৰু এইখিনি হৈছে ফলা মগুৰ বাকলি ইয়াত মাজে মাজে এটা দুটা বুটু আছে আৰু মগু আছে মানে 90% বাকলি আৰু এই ভিডিওটো আছিল বিহুৰ দুদিন পিছতে বিহু দেখাই পাইছিল আপোনালোকে প্ৰখাদ দিছিলো বহুখিনি বাকলি থাকি গল লগতে ভিডিওটোৰ প্ৰথমতে কৈ দিছো যে এই বাকলি কিন্তু মই পেলাই নিদিও এতিয়া হয়তো কোনোবাই ক'ব পাৰে ফলা মগুৰ বাকলি খাইনে বাৰু গোটা মগুৰ বাকলি যদি খাব পাৰে ফলা মগুৰ বাকলিও নিশ্চয় খাব পাৰে আৰু এয়া হৈছে মুঠিমান চিৰা এখিনি তিয়াই থৈছো 5 মিনিট মান আৰু চাউল তিয়াই থৈছিলো মই 4-5 ঘণ্টা মান 2 পৰা 3 মুঠি মান হ'ব আৰু আজি ৰেচিপিটোৰ কাৰণে এই তিনিটাই হৈছে ইনগ্ৰেডিয়েন্ট মগুৰ বাকলি কম থাকিলে অৱশ্যে মই পকৰি বনাই খাওঁ বুটৰ লগত বা বুটৰ দালি লগত কিন্তু এবাৰ পৰিমাণটো বেছি আছিল আৰু যদি বেছি থাকে তেতিয়াই মই এনেকুৱা এটা ৰেচিপি বনাও অলৰেডি এদিন পকৰি খোৱা হৈ গল সদায় পকৰি খোৱাটো আমাৰ শৰীৰৰ কাৰণে একেবাৰে ভাল নহয় সামান্য পানী অকনমানেৰে এটা খুব ভালকৈ পেষ্ট কৰা হৈ গল এইখিনি এতিয়া ঢালি ৰাখো আৰু মোৰ বাচনটো সৰু হল ডাঙৰ বাচন হলে মই এবাৰতে পেষ্ট কৰিব পাৰিলো হয় গতিকে বাকি থকাখিনিও মই এটা ভালকৈ পেষ্ট কৰি লওঁ এচামুচ নিমখ দিয়া হল অকনমান দিছো জিৰা গুৰি এইখিনি পেকেটৰ জিৰা নহয় ঘৰতে খুন্দি লোৱা জিৰা এটুকুৰা আদা আৰু সোৱাদৰ কাৰণে দিছো এটা কেঁচা জলকীয়া আদা আৰু জিৰা আমাৰ শৰীৰৰ কাৰণে কিন্তু খুব ভাল লগতে যেটো ৰেচিপি বনাব গৈ আছো ইয়াত দিব টেষ্টটো সেই কাৰণে মই এই দুটা বস্তু মিক্স নকৰিলো খুব ভালকৈ পেষ্ট কৰা হৈ গল এতিয়া এই বেটাৰটো মই ৰেডি কৰো আৰু হয়তো আপোনালোকে অকনমান ধৰিব পাৰিছে মই আজি কি বনাব গৈ আছো আৰু হেলদি হ'বনে নাই মই খুব ভালকৈ নকওঁ কাৰণ মই যেহেতু এইবোৰ ক্ষেত্ৰত এক্সপাৰ্ট নহয় মই যেহেতু এই ৰেচিপিটো মাজে মাজে বনাই খাইছো আৰু প্ৰথমবাৰ বনোৱা নাই সেই কাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰা ভাল হ'ব আৰু হয়তো এই বাকলিখিনি খোৱাৰ কাৰণে বহুতে বেয়াও পাব পাৰে বা বহুতে পেলাইও দিয়ে যিয়ে নহওক এই বেটাৰটো কিন্তু ডাঠ কৰিলে নহব যেতিয়া প্ৰথম বনাইছিলো মই গম নোপোৱাকৈ ডাঠ কৰি পেলালো সিজিবৰ কাৰণে কিন্তু বহুত সময় লাগিছিল আৰু এই বেটাৰখিনি মই দুসা বেটাৰৰ নিচিনাকৈ কিছু সময় ফেটি দিলো আৰু 2 ঘণ্টাৰ কাৰণে ঢাকি থোৱা হ'ল 2 ঘণ্টাৰ পিছত এয়া মই ৰেডি কৰো বনাবৰ কাৰণে আৰু আজি মই যেটো ৰেচিপি বনাব গৈ আছো আপোনালোকে ওৱান টাইপ অফ দুসা চিলা বা খোলা চাপৰি পিঠা বুলিও ক'ব পাৰে লোহাৰ টাৱা এখন লৈছো তাত বাটাৰ অকনমান লগাই লোৱা হ'ল বাটাৰ দিলে গোন্ধটো ভাল আহিব ইয়াত দিছো মাজৰখিনিত সৰুকৈ বনাম যাতে এইখন ভাঙি নাযায় হেতুৰ ওপৰত গুৰুত্ব দিছিলো আৰু এইখিনি মই গেছটো কমাই ঢাকি থম কিছু সময় ঢাকি থোৱাৰ পিছতে এইফালে চাওক এটা সাইড হৈ গল আৰু আনটো সাইড হ'বৰ কাৰণে মই উলুটাই দিলো মানে এটা সাইড হ'ল কাৰণে আনটো সাইড মই ঢাকি থলো আৰু প্ৰথমখন আমাৰ ৰেডি হৈ গল মই বাটাৰ অকনমান লগাই লৈছো কিন্তু ইয়াৰ হলনি তেলো দিব পাৰি লগতে সেকেন্ডখন ভাবিছো কিছু ডাঙৰকৈ বনাম ওৱান টাইপ অফ দুসাৰ নিচিনা কিন্তু দুসাৰ দৰে একদম পাতলকৈ বনাব নোৱাৰে তেতিয়া ভাঙি যাব লগতে এইখন হৈয়ে নাহিব যেহেতু মই লোহাৰ টাৱাত বনাইছো ইয়াত পাতলকৈ কৰাৰ কথা মানে দুসাৰ নিচিনা পাতল কৰাৰ কথা ভাবিবই নোৱাৰো একেবাৰে নুঠিব ননষ্টিকত হয়তো হ'ব পাৰে আৰু যেতিয়া মই ননষ্টিক টাৱা ব্যৱহাৰ কৰিছিলো সেইখিনি সময়ত এনেকুৱা এক্সপেৰিমেন্ট কৰাই নহল যদি কৰিলো হয় তেতিয়া হলে এতিয়া আপোনালোকক ক'ব পাৰিলো হয় যে ননষ্টিকত উঠিব আনফালে সেকেন্ডখন মোৰ ৰেডি হৈ গল মাজত দিছিলো সৰুকৈ কাটি লোৱা পিয়াজ দুসাই হক বা এনেকুৱা চিলা টাইপ ইয়াত মাজত পিয়াজ দিলে খাই ভাল লাগে বাকি ৰৈ গল যদি জুনে খাই বনাই দিম নহলে ৰাতিপুৱা মোৰ ব্ৰেকফাষ্ট ৰেডি হ'ব আৰু এইফালে লৈছো ঘৰত পাতি ৰখা দৈ ঘৰত কৰা দৈ কিন্তু হসাই খাবলৈ বৰ টেষ্টি হয় আৰু একেবাৰে সিম্পল আজি মোৰ ডিনাৰ দুখন চিলা ললো লগত লোৱা হৈছে দৈ আৰু এতিয়া মই খাই লওঁ কোৱা কেনেকুৱা পাইছা খাবলৈ ধুনীয়া আছে না কিয় যে বনাই আজি প্ৰথমবাৰ খাইছো চোন গুড এক্সপেৰিমেন্ট ন দালি যে এনেকৈ ইউজ হয় বাকলি বেছিভাগ 90% বাকলি এনেকুৱা বস্তু ভিডিঅ' কৰিলে ভাল খোৱাও হয় নেচাৰেল থাকে এই ভিডিঅ'টোত মানে এইটোৱে প্ৰমাণ যে মই অকল ভিডিঅ'ৰ কাৰণে ভিডিঅ' নকৰো মানুহে যাতে খাবও পাৰে আমি যিবোৰ বস্তু নৰ্মেলি খাওঁ তুমিতো ফাৰ্ষ্ট টাইম খাইছা মইতো এবাৰ থাৰ্ড টাইম মইতো আগতেও খাইছো তুমি নাখা কৰি আছিলা আজি এইবোৰ জানিব লগা বস্তু না এইবোৰ ভিডিঅ' কৰি দিলে হয়তো দুটা মানুহে গম পাব যে এনেকুৱা বস্তু খাব পাৰি মিঠা লগত কেনেকুৱা লাগিছে মইতো দৈ লগত খালো মিঠা লগত কেনেকুৱা লাগিছে খাই চাবা নাখাওঁ মিঠা নাখাওঁ মই ৰাতি এতিয়া মইতো খালোৱে অকনমান প্ৰসাদ হিচাপে এতিয়া নাখাওঁ না এই বস্তুটো যিটি বস্তু লগত খাব পাৰি খুদাও খাব পাৰি তো পিয়াজ দি দিছিলো যে পিয়াজৰ লগত খাই ভাল লাগিলে কিন্তু মই এখন নৰ্মেল খালো এখন পিয়াজ দি খালো ভাল লাগিলে মোৰ